নমস্কাৰ বন্ধুসকল আসাম অনলাইন সাৰথি চেনেলটোলৈ আপোনালোকক স্বাগতম বন্ধুসকল আপোনালোকলৈ এটি কাতৰ অনুৰোধ যে কৰোনা মহামাৰীৰ এই ভয়াবহ সংক্ৰমণৰ সময়ত কোনোৱে যাতে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডমিশনৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ গৈ কৰোনা সংক্ৰমণৰ বলি হ'বলগীয়া নহয় তাৰ বাবে এই ভিডিঅটো আপোনাৰ আত্মীয় স্বজন বা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক যাতে সকলোৱে ঘৰৰ পৰাই অনলাইন ফৰ্ম ফিল আপ কৰি সুৰক্ষিত হৈ থাকে আৰু পাৰিলে আপোনাৰ আত্মীয় স্বজনক অনলাইন ফৰ্ম ফিল আপত সহায় কৰক বন্ধুসকল ঘৰতেই থাকক আৰু সুৰক্ষিত হৈ থাকক বন্ধুসকল প্ৰথমতে আপোনাৰ মোবাইল বা ল্যাপটপত ক্ৰম ব্ৰাউজাৰ খুলি লওক এতিয়া আপুনি টাইপ কৰক সেৱা অনলাইন এতিয়া প্ৰথম যেটো লিংক আহিছে হেইটোত ক্লিক কৰক এতিয়া আপুনি বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন এসামৰ ওয়েবসাইটত আছে এতিয়া আপুনি লেফট সাইডত থকা কুইক লিংকত অন্যখন অনলাইন পোৰ্টেল ফৰ এডমিশন টু ক্লাস 11ত ক্লিক কৰক এতিয়া আপুনি অন্যখনৰ এনেকুৱা এখন উইন্ডো পাই যাব এতিয়া আপুনি যদি মোবাইল ব্যৱহাৰ কৰি আছে ৰাইট সাইডৰ ওপৰত থকা বিন্দু তিনিটাত ক্লিক কৰক আৰু ডেস্কটপ সাইটত ক্লিক কৰক বন্ধুসকল এতিয়া এই উইন্ডোখনত আপোনাৰ কিছুমান ইম্পৰ্টেন্ট ডেট দিয়া আছে প্ৰথম হৈছে আপোনাৰ এই এডমিশনৰ লিংকটো হ'ব 20 জুন অৰ্থাৎ আজিৰ পৰা 30 জুনলৈ খোলা থাকিব দ্বিতীয়তে 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত বিভিন্ন কলেজ বিলাকত মেৰিট লিষ্ট প্ৰকাশ পাব 3 নম্বৰত আছে 11 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত ছাত্ৰসকলে আপোনালোকৰ এডমিশন কনফাৰ্ম কৰিব লাগিব আৰু 16 জুলাইৰ পিছত বিভিন্ন মহাবিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আপোনালোকৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বন্ধুসকল ইয়াতে আপোনাৰ তিনিটা লিংক আছে প্ৰথমতে আপুনি লিষ্ট অফ এনৰোল ইনষ্টিটিউচনত ক্লিক কৰক আৰু আপুনি বিচৰা বিদ্যালয়খনত আপুনি বিচৰা শাখাটো আছে নে নাই কনফাৰ্ম কৰক এতিয়া আপুনি ইয়াৰ ওপৰত আহি ক্ৰছ চিনডালত ক্লিক কৰক বন্ধুসকল এতিয়া আপুনি হেউজিয়া ৰঙত থকা পোৰ্টেল ফৰ ষ্টুডেন্টস /এপ্লিকেশনছত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এখন উইন্ডো পাব যত স্টেপ 1 স্টেপ 2 স্টেপ 3 স্টেপ 4 আৰু স্টেপ 5ত কি কৰিব লাগিব তাৰ নিৰ্দেশনা দিয়া আছে তলত থকা নোটটো আপোনালোকে পঢ়ি চাব যত লিখা আছে যে আপোনালোকে একাধিক ইনষ্টিটিউচনত এপ্লাই কৰিব পাৰিব আৰু 2020ৰ আগত যি সকল ষ্টুডেন্টে পাস কৰিছিলে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া আছে যে তেওঁলোকে অফলাইন যোগেহে এপ্লাই কৰিব লাগিব বন্ধুসকল আপোনালোকে যিকোনো অসুবিধাৰ সন্মুখীন হলে 7002381216 আৰু 8752844030 নম্বৰত কল কৰিব পাৰিব বন্ধুসকল এতিয়া আহো আমি কেনেকৈ লগইন কৰিব লাগিব ইয়াতে আপুনি লগইনত গৈ ৰোল আৰু নাম্বাৰটো এন্ট্ৰি কৰিব লাগিব আৰু তাৰ পিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো এন্ট্ৰি কৰক আৰু তাৰ পিছত আপুনি কাপাসা কেইটা এন্ট্ৰি কৰক তাৰ পিছত লগইন বটনটোত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ সন্মুখত এনেকুৱা এখন উইন্ডো আহি যাব তাত আপুনি প্ৰথমতে কলেজ নামটো পাব আৰু তাৰ পিছত ষ্ট্ৰীম আৰু তাৰ পিছত এপ্লিকেশন ফৰ্মখন পাব এতিয়া আপুনি এপ্লিকেশন ফৰ্মত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন উইন্ডো আপোনাৰ সন্মুখত আহি যাব এতিয়া আপুনি ইয়াত আপোনাৰ নাম কন্টেক্ট নাম্বাৰ ইমেইল আইডি সেক্স ডেট অফ বাৰ্থ ৰিলিজিয়ন আৰু নেশ্যনেলিটি এন্ট্ৰি কৰি লওক এতিয়া আপুনি ইয়াত প্ৰেজেন্ট এড্ৰেছটো লিখক আৰু যদি আপোনাৰ প্ৰেজেন্ট আৰু পাৰ্মানেন্ট এড্ৰেছটো একে হয় তেতিয়া হলে এই বটনটোত ক্লিক কৰক আৰু যদি পাৰ্মানেন্ট এড্ৰেছটো বেলেগ হয় তেতিয়া হলে বিট আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো এন্ট্ৰি কৰক এতিয়া আপুনি এই ফৰ্মখনৰ তলত থকা ফাদাৰ্স নেম মাদাৰ্স নেম লোকেল গাৰ্জেন্স নেম আদিবোৰ এন্ট্ৰি কৰক এতিয়া আপোনাৰ কেটেগৰী নেম অফ দা কোৱালিফাইং এক্সামিনেশ্যন পাছ ইয়াৰ অফ এক্সামিনেশ্যন ৰোল আৰু নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ অটোমেটিক্যালি আহি যাব এতিয়া আপুনি মিডিয়ামত আপোনাৰ মিডিয়ামটো সিলেক্ট কৰক যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহলে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত এন্ট্ৰি কৰক যদি আপোনাৰ কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে তেনেহলে ইয়াত আপুনি লিখি দিয়ক ইয়াত আপুনি কম্পালসৰি সাবজেক্ট সম্পৰ্কে থকা নিৰ্দেশনাসমূহ পঢ়ি চাওক আৰু ইয়াত আপুনি ইলেক্টিভ সাবজেক্ট যিকোনো চাৰিটা সিলেক্ট কৰি লওক ইয়াৰ পিছত আপুনি বেংক ডিটেইলছ খিনি ইয়াত দি দিয়ক আৰু সেভ বটনটো ক্লিক কৰি দিয়ক এতিয়া আৰ ইউ চিয়ৰত ওকে কৰি দিয়ক এতিয়া আপুনি ৰেকৰ্ড আপডেট সাকসেসফুলি ওকে কৰি দিয়ক
এতিয়া আপুনি আপলোডছত ক্লিক কৰক তাৰ পিছত আপোনাৰ পাসপোৰ্ট ফটো সিগনেচাৰ আৰু কেটেগৰী সাৰ্টিফিকেট আপলোড দিয়ক আৰু সেভ বটমত ক্লিক কৰক আৰু এইখিনি কৰাৰ পিছত আপোনাৰ ষ্টেটাছত কমপ্লিট বুলি দেখাব আৰু ফাইনেল ষ্টেটাছতো কমপ্লিট বুলি দেখাব আপুনি আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ইয়াৰ পৰা ডাউনলোড কৰি লওক আৰু যদি আপোনালোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তেনেহলে আমাক কমেন্ট বক্সত জনাওক আমি সকলো প্ৰকাৰে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল এনে ধৰণৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ সময়মতে পাই থাকিবলৈ আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰক ধন্যবাদ